गफुर हालामनि सिङाव थानाय आलुफारा गाव पन्चायतनि मोनसेल' आलुफारा लाइजामख'आ गोबाव समनिफ्रायनो बन्द थानायनि जाहोनाव आलुफारानि थागिबिफ्रा गोबां असुबिदानि मोगा-मोगि जानांदों। रायजोफोरनि बुंनाय बादिब्ला लाइजामख'आ थांनाय 6 दाननिफ्रायनो गोबां जेंना नुजाथिहोदों होननानै जायगानि थागिबिफ्रा रादाबगिरिफोरनि सिगाङाव बुंफोरनानै होदों। সদায় ইয়াতে আহি থাকোঁ। আমাৰ কিছুমান ডিপজিট কৰিবলগীয়া আছে, কিছুমান মানে ইয়াত ডিপজিট কৰাটো উদ্যোগ কৰিব লাগে, সেইখিনি মানে আহি মানে ঘূৰি ফুৰি যায়। আৰু শিশু ল'ৰাবিলাকৰ কাৰণে আমাৰ ইয়াত আঁচনিৰ এটা মানে তাত বছৰেকত 1000 জমা কৰি থ'ব লাগে। সেইখিনি পইচা আমি ইয়াত মানে থ'বলৈ নোৱাৰোঁ, আকৌ ঘূৰি ঘূৰি যায় ইয়াত। তেনেকুৱা আমি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি আমি বনাইছিলোঁ, কিন্তু এইটোত মানে তেনেকুৱা আমাক সুবিধাটো বিফল হৈ গ'ল। আগতে যিটো আমাৰ ডাকঘৰত মানে প্ৰথম মানে পোষ্ট মাষ্টাৰ আছিলে কাবুল বসুমতাৰী আৰু চুৰণ চৌধুৰী নেক্সট তেখেতে আছিলে। এই সময়ত মানে বহুত ৰমৰমীয়াকৈ আমাৰ ইয়াত মানে উন্নতি হৈছিলে। এতিয়া আকৌ মানে সদায় মানে আমি ইয়াত মানে সবেই মানে ইয়াত মানে আহি পেলাই ইয়াত মানে বহুত হেৰি কৰা হৈছিলে, কিন্তু তাৰ পৰা আমি বহুত বঞ্চিত হৈ আছোঁ। সেইকাৰণে এইখন মানে ডাকঘৰটোত মানে নোহোৱাকৈ বেছি ভাল হৈ এনেকৈ হৈ আছে। তাৰমানে মানে আমি মানে আমাৰ ৰাইজৰ আমাৰ দুখীয়া মানে পানীত হাঁহ নচৰা হৈ আছে। ইফালে মানে গাড়ী মটৰ যাব নোৱাৰে, মানে হেড অফিচত যাবলৈকে বেংকত ডিপজিট কৰিব। যিখিনি সমস্যা হৈ আছে আমাৰ ডাকৰ কাৰণে, কিছুমান মানুহে যেনিবা পইচা থ'বলৈ আহে, কিছুমান পইচা ওলাবলৈ আহে, আকৌ আহোঁতে তাৰমানে লগ নাপায়, এনেকুৱা থালা বন্ধ হৈ থাকে। তেনেকৈ আৰু কামটো আৰু সদায় আৰু নহয় আৰু তেনেকুৱা ৰাইজবিলাক আহে, আহি পেলাই আৰু ৰাতিপুৱা 10টাৰ পৰা ডাকঘৰ খোলে, 11:30 12টালৈকে মানুহবিলাক বাট চাই থাকে, হ'লেবি ডাকঘৰ খোলা নেদেখে। সেইকাৰণে গুচি যায় আৰু ৰাইজবিলাকে। তেনেকৈ কৰি কৰি তাৰমানে যদি সদায় একেটা যদি খোলাহেঁতেন, ৰাইজে আহিলেহেঁতেন। এতিয়া আহে নাথাকে, অকল থালা বন্ধ হৈ থাকে। এই গতিকে ৰাইজবিলাক নোহোৱা হৈ গ'ল। এতিয়া এইবিলাক চাফা হ'ব লাগিছিলে, জংঘল বেছি হৈ গ'ল। ঠিক তেনেকৈ আছে আৰু মই কি ক'ম, ইমানেই আৰু।